চোৰ আছিলি তই তোক আনি পেলাই মই ইনফৰ্মাৰ বনালো কেৰিয়াৰ বনাই দিলো আৰু আজি তই মোক অভাৰটেক কৰি মোকে নৌহেৰ কৰিব বিচাৰিছ ব্লাডি ফক্স অকণমান মাত দিয়কচোন একো মাত চাত দিবলৈ এতিয়া সময় নাই শুনকচোন নুশুনো সময় নাই এতিয়া মোৰ মই মানে কেছ এটা দিবলৈ আহিছিলোঁ মই কি কৰিব লাগে আৰে কি মানুহ এইটো তই দেৰি কৰি থাকিব নালাগে যা ঠিক আছে মই আহোঁ ছাৰ ইয়াতে চব কাগজ পত্ৰ আছে সমজালো মই আহোঁ দিয়ক আপুনি কলৈ যায় যাওঁ ৰিজাৰ্ভলৈকে যাওঁ তাত যদি ৰাখে থাকিম আৰু নহ'লে চাওঁ কি কৰিব পাৰোঁ পাগল হ'ল আপুনি হেৰা পাগলে মই এই মনে মনে থাকক দুখ লাগে ছাৰ থানাখনৰ কাৰণে মই কি কৰা নাই তেজ দিছোঁ ঘাম দিছোঁ তাৰপিছতো আপুনি মোৰ পৰা কথা লুকুৱাই মোকে বাহিৰলৈ যাবলৈ ক'ব পাৰিলে যে কৃষ্ণক চিন্তা আপুনি বৰ সৰু সৰু কথাত লাগি থাকে সৰু মানুহ যে সৰু কথাতে লাগে চোৰ আছিলি তই তোক আনি পেলাই মই ইনফৰ্মাৰ বনালো কেৰিয়াৰ বনাই দিলো আৰু আজি তই মোক অভাৰটেক কৰি মোকে নৌহেৰ কৰিব বিচাৰিছ ব্লাডি ফক্স হৰি মূৰত ঠাণ্ডা পানী ঢালিব লাগে ঢালক যদি থানাৰ মংগল হয় ইয়াতে থৈছো ফাইলটো মই যি বাটেৰে এই মনে মনে থাকক ওলালো সৰু ল'ৰা নেকি আপুনি থানাখনত কিমান টেনচন হৈ আছে এইটো ৰাখিছে মনত মই দেখোন একো গম পোৱা নাই এতিয়াও গম পাব বাকী আছে ডকাইতৰ কেছটোৱে যে মাথা নষ্ট কৰি আছে গম পোৱা নাই DSP ছাৰ আজি ফোন আহিছে আজি লাষ্ট টাৰ্গেট দিছে সেইবোৰ ধান্দা নাই খালি ধেমালি একো নোকোৱা যেন পাইছে আমি আছো দিয়ক আপুনি ইমান টেনচন নল'ব অকলে বেলেগ কেছ এটা আহিছে বাহ এই মানুহজন সঁচাকে দেই কেতিয়া ৰংখলা একো ধৰিবই নোৱাৰি ছাৰ ন হ'ব তই হাঁহি থাকিব নালাগে যা কামত হয় যাওঁ হেৰি মানে ছাৰ এইটো কি কয় কথা এটা আছিল মানে ল আপুনি কেনেকে জানিলে তোক আৰু মই জানিবলৈ বাকী আছে ল যা আহোঁ মেডামৰ ঘৰলৈ আহিলে কি হ'বনো নহয় আহিব কিয় লাগে এইটো সময়ত আপুনি ডিউটি থাকিব লাগে নে মেডামৰ ঘৰৰ চোতালত চুপ চুপাই থাকিব লাগে মই টিউচন কৰিবলৈকে আহিছো টিউচন থানাতহে হয় ইয়াত কি কৰি আছে আপুনি মেডামক মানে অকমান আগবঢ়াই নিয়াৰ কাৰণে আহিছিলো আৰু একেবাৰে মেডামক আগবঢ়াই নিলেহে হয় অ দোষী এতিয়া চাবা হা মই মানে কৈছো মেডামৰ মই লৈ গৈছো হা এইজনে একো কথা নামানিছে হা হ'ব তাৰপিছত তুমিতো আৰু একো চৰা সেইদিনা মেডামহঁতৰ ঘৰলৈ কেকেটা অহাৰ কাৰণে দিছিলে নহয় আজি তহঁতৰ পাল মই ছাৰক ফোন কৰি কৈ আছো হ'ব আজি মই টিউচনে নকৰো অফিচলৈকে যাম ভয় হলে সেইটো এইডাল বহুত সৰুৰ পৰা ভয় কৰা ল'ৰা আছিল আমাৰ নিচিনা নহৈছে হয়নে নহয় হয় নাই মই ছাৰক ফোন এটা কৰো কোৱা ময়ো তোমাৰ কথা ক'ম মোৰ পৰা পইচা নিছা কেতিয়া লৈছো দম দিছে মই চাহ ময়ো লগাই দিছো বাহ। গজ আপোনাৰ নিজৰ ল'ৰা নে হয় একেবাৰে নিজৰ একেবাৰে নিজৰ ব্লাড ৰিলেশ্যনৰ তেখেতে কোৱা নাই জানো নিজৰ ল'ৰা বুলি ছাৰ মই এটা কথা বুজি নাপাওঁ ছাৰ কি কথা ছাৰ মই মোৰ দেউতাৰ ব্লাড ৰিলেশ্যনৰ আচলতে দেউতাৰ ব্লাডৰ গ্ৰুপ মোৰ ব্লাডৰ গ্ৰুপ একেই হ'ব লাগিছিল কিন্তু দেউতাৰটো এ পজিটিভ মোৰ অ' পজিটিভ সেইটো কেনেকৈ ব্লাড ৰিলেশ্যন হ'ল সেইবিলাক এতিয়া বাদ দিয়ক ল'ৰাজনক ফোন কৰি মাতক আপুনি কোৱাৰ বাবে তেওঁক বাৰু মাতি পঠিয়াইছো কিন্তু এইটো কেছ হ'ব নোৱাৰে মই জানো আৰু কেছ হিচাপে মই দিয়াও নাই জাষ্ট তাক এটা ভয় খুৱালে হয় আহক সোনকালে আহক থানা আহি পেলাই গম পাব নহয়